2024 চনত জানুৱাৰীত হৈ যোৱা CTET পেপাৰটোৰ অসমীয়াৰ প্ৰশ্ন কাকতখন ইয়াত আগবঢ়াইছোঁ। পেছেজ এটা দিয়া আছে, পেছেজটোৰ পৰা কুৱেশ্যন এনচাৰ কৰিব দিছে। প্ৰথমটো হ'ব সম্ভাৱ্য ভূতকাল, দ্বিতীয়টো হ'ব শব্দ। মানুহৰ উন্নতিৰ সবাতোকৈ ডাঙৰ সঁজুলি হৈছে ভাষা। তাৰপিছত 94ত কুৱেশ্যন এনচাৰটো হ'ব এ শুদ্ধ, আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। 95 অস্তিত্বৰ সমাৰ্থক শব্দ উপস্থিতি। মস্তিষ্ক সকলো প্ৰাণীৰ ক্ষেত্ৰত সাধাৰণতে কৰা কামটো হৈছে অংগ প্ৰত্যংগ নিয়ন্ত্ৰণ কৰা। উক্তি ক শুদ্ধ খ অশুদ্ধ। 98টো হ'ব অপশ্যন 1, 99টো হ'ব 1। কুৱেশ্যন এনচাৰখিনি চাই যাব, গোটেইখিনি দিয়া আছে। এটা পদ্য আৰু এটা গদ্য দুয়োটাৰ পৰা দিয়া আছে, তাৰপাছত পেডাগজিখিনি দিয়া আছে। আপোনালোকে গোটেইখিনি চাই যাব। বিশেষকৈ প্ৰশ্নকেইটাত কি কৈছে সেইখিনি কথা বুজিবলৈ চেষ্টা কৰক। যেতিয়া কুৱেশ্যনটো ভালদৰে বুজি পাব তেতিয়া উত্তৰটো কৰিবলৈ সহজ হয়।